बड'लेण्ड बुब्लिनिसिम जोंनि गोजोन हामलायनाय जासिहरनाय जाबाय। जोङो दा बेयाव क्रेडिट केम्प फाथिनाया माने मा एसएचजिफोरनो जोङो माने जेसेबां हायो लननि दारै जोङो माने एसएचजिफोरखौ दावगालांहोनो थाखाय माने लन होनाय जायो आरो बेंकनिफ्राय। बे लनफोरखौ जाहाथे एसएचजिफोरा माने गावसोरनि दावगालांनाय खामानियाव जाहाथे बाहायो बेनि थाखाय जोङो माने बे लनखौ बेंकनिफ्राय बिसोरनो होनाय जायो आरो। दा 4 लाखहालागै होनाय जायो। ओमफ्राय रिनिउफोरनो माने एसे बांसिनबो होनाय जायो आरो जेनेबा लन जाफिननायफोरनो आरो खनसेनिफ्राय खननै लानायफोरनो। बेयाव माने सिगाङो जोङो ब्लकनिफ्राय प्रप'जेल लाग्रोयो। बेनिफ्राय प्रप'जेलखौ लानानै जेनेबा जेसेबां एसएचजिया लन लागोन बिसोरनिखौ माने बिसोरो बेसेबां गरै लागोन बेखौ नायनानै जोङो माने बेंकनिफ्राय फर्म होनाय जायो। बे फर्माव माने फिलआप खालामनानै बिसोरनि आइडिफोरखौ बुथुमनाय जायो, जेरै पान कार्ड, भटार आइडि, आधार कार्ड आरो पासपर्ट फट' बेफोरखौ जोङो बुथुमनानै माने बेंकआव जमा होयो। आरो जेब्ला बिसोरनि लना सेंसन जायो जोङो माने बेखौ ग्रुपफोरखौ लांनानै बेंकआव बे लनफोरखौ होनाय जायो आरो। ग्रुपआवनो मोननाय जायो। बिसोरो माने बेखौ ग्रुपआवनो बाहायनो गोनां जायो। माने ग्रुपनि खामानियाव बे लनखौ बांसिनै बाहायनांगौ आरो माने बेखौ पार्सनेलि बाहायबाथाय बांद्राय मोजां नङा आरो ग्रुपआव बाहायनाया मोजांसिन जायो। गिबियावनो बड'लेण्ड बुब्लिनिसिम रोजा रोजा साबायखर बावग्रोनाय थाबाय। जों दिनैहाय माबायाव सालबारि भिसिडिसियावहाय क्रेडिट केम्प फाथिदोंमोन। बेयावहाय आङो जाला ब्लकनि आन्दारावहाय बेस्ट बेंक साखि हिसाबै एवार्ड मोननो हाबाय आरो। बेखिनिखौनो बुंबाय आङो आरो लोगोफोरा। जोङो गासै 6 जनमोन। 6 जननि मादाव आङो मोनबाय साबसिन बेस्ट हिसाबै मोननाय जाबाय आरो। बेयो जाबाय एसएचजिफोरखौ मिथिहोनाय जानायनि थाखाय, जेरैहाय इन्सुरेन्सनि बेलायाव दङ माबा एपिवाइ, पिएमएसबिवाइ, पिएमजेजेबिवाइ इनिफोरखौ आरो मिथिहोनो थाखाय एसएचजिफोरखौ बुंबाय। आरो लोगोसे दिनै 2 लाख, 3 लाख, 4 लाखबो दंना, 5 लाख आरो 6 लाखनि सेंसन लेटारफोरबो होनाय जाबाय। लोगोसे डिसबार्सबो जाखानाय दङ आरो फेब्रुवारि मान्थनि नै दा। बेयावथ' जोंनि जाला ब्लकनि आन्दारावनो आरो जेसेबां दङ बेखिनियानो। মূলত আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আমাৰ প্ৰথম আমি যিহেতু মহিলাসকলৰ লগত আমাৰ কাম, আমি মহিলা সবলীকৰণৰ কাৰণে সমাজখনক মহিলাসকলৰ জৰিয়তে শক্তিশালী কৰাৰ কাৰণে আমি বিশেষভাৱে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গোটেই অসম জুৰি কাম কৰি আছে। গোটেই অসমৰ যিহেতু আমি এটা অংগ বাক্সা ডিষ্ট্ৰিক্ট, আৰু বাক্সা ডিষ্ট্ৰিক্টৰ জালা ব্লকৰ এটা বিশেষ সুনাম আছে। তো জালা ব্লকে আজি এটা ক্ৰেডিট কেম্প পাতিছে। আমি মহিলাসকলক আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী কৰিব পাৰে, আমি ইতিমধ্যে গোট খুলি তেখেতসকলক আমি শক্তিশালী কৰাইছোঁ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি। এতিয়া আমি তেওঁলোকক ক্ৰেডিট লিংকেজ কৰাই আছোঁ বেংকৰ জৰিয়তে। তো বেংকবোৰে এই ক্ষেত্ৰত আমাক বিশেষ ছাপোৰ্ট কৰিছে। আজি আমি ইয়াতে জালা ব্লকৰ অধীনত আটাইকেইটা বেংকক লগ লাগি আমি ইয়াতে ক্ৰেডিট কেম্প এটা পাতিছিলোঁ, জালা ব্লকে অৰ্গেনাইজ কৰিছে। তো ইয়াতে আমি 120টা এছএচজিক আজি ডাইৰেক্ট তেওঁলোকে ডিছবাৰ্চ হৈছে লোন। তো 120টা এছএচজিক লোন ডিছবাৰ্চ হৈছে 2,73,00,000 টকা আজি আমাৰ এছএচজিবোৰে পাইছে। আৰু বেংকবোৰৰ জৰিয়তে তাৰ লগতে 98টা এছএচজি আজি ইয়াতে চেংচন হৈছে। তো নিয়াৰলি তেওঁলোকৰ 1,96,96,00,000 টকা চেংচন হৈছে। তো সেইখিনি 2 এদিনতে মাৰ্চৰ ফাৰ্ষ্ট উইকত বাকীখিনি গোটটো পইচা পাই যাব। এই যি 98 চেংচন হৈছে আৰু যিখিনি 120টা ডিছবাৰ্চ হৈছে তেওঁলোকে অলৰেডি তেওঁলোকৰ একাউণ্টত পইচাটো সোমাইছে। গতিকে এই যি 2,73,00,000 পইচা আমাৰ গোটৰ মহিলাসকলৰ মাজলৈ গ'ল, ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰত্যেকটো গোটকে প্ৰত্যেকটো এছএচজিৰ মহিলাই কেনেকৈ লাইভলিহুড এক্টিভিটি ক্ৰিয়েট কৰিব, তেওঁলোকে কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈ নিজৰ পৰিয়ালটো শক্তিশালী কৰিব, আৰ্থিকভাৱে কেনেকৈ শক্তিশালী কৰিব, নিজৰ হাজবেণ্ডসকলক আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী হোৱাত সহযোগ কৰিব, এই ক্ষেত্ৰত আমি তেখেতসকলৰ ওপৰত আমি দৃষ্টি ৰাখিম। তেওঁলোকে প্ৰত্যেকেই আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আগবাঢ়ি আহিছে। আমাৰ গোটৰ জৰিয়তে জালা ব্লকৰ জৰিয়তে আগবাঢ়ি আহিছে। তো তেখেতসকলে অনাগত ভৱিষ্যতত লাইভলিহুড এক্টিভিটি তেওঁলোকে ক্ৰিয়েট কৰিব বা লাইভলিহুড এক্টিভিটিত তেওঁলোকে লাগি আছে। কিন্তু সেই লাইভলিহুড এক্টিভিটিটো জীৱিকাৰ যিটো উৎস, এই উৎসটো কেনেকৈ আৰু শক্তিশালী কৰিব পাৰি তেওঁলোকে সেই যত্ন কৰি আছে। আমি আমাৰ ব্লক লেভেলৰ পৰা এইটো মনিটৰিং কৰা হয়। গতিকে আমি যাতে আমাৰ এই ব্লকৰ আত্মসহায়ক গোটৰ সদস্যখিনি, BPL পৰিয়ালখিনি আৰ্থিকভাৱে স্বচ্ছ হ'ব পাৰে, আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, শক্তিশালী হ'ব পাৰে, সমাজখনক উন্নতিৰ দিশলৈ আগবঢ়াই লৈ যাব পাৰে। সেইকাৰণে আমি গোটবোৰৰ জৰিয়তে এনেকুৱা কেম্পবোৰ পাতি তেওঁলোকক স্বাৱলম্বী কৰাৰ কাৰণে দিনে ৰাতি কাম কৰি আছোঁ। এইখিনি এই কেম্পটো পতাৰ মূল উদ্দেশ্য।
না আমি এতিয়া প্ৰতিটো ব্লকেই ক্ৰেডিট কেম্প আমি প্ৰত্যেক বছৰে পাতোঁ আমি ডিষ্ট্ৰিক্ট লেভেলতো পাতোঁ আমি মাৰ্চ মাহত আমি ডিষ্ট্ৰিক্ট লেভেলতো পাতিম বাক্সা ডিষ্ট্ৰিক্টত দুখন আমি পাতাৰ প্লেনিং কৰিছোঁ এখন আমাৰ মচলপুৰ এৰিয়াত আনখন তামোলপুৰ বা নাগৰিজুলি তেনেকুৱা এৰিয়াত তাৰোপৰি প্ৰতিটো ব্লকে নিজা নিজাকৈ ক্ৰেডিট কেম্প পাতে গতিকে যাতে গোটত যিখিনি টাৰ্গেট থাকে আমাৰ গোটবোৰ ব্লকবোৰৰ গোটখিনিক কেনেকৈ আৰ্থিকভাৱে সহায় কৰিব পাৰে বেংকৰ জৰিয়তে গতিকে প্ৰত্যেক ব্লকেই নিজা নিজা টাৰ্গেট লৈ এইটো একৰ্ডিংলি কৰি যাব আমাৰ 31 মাৰ্চৰ ভিতৰত আমাৰ যিটো টাৰ্গেট আছে আমাৰ যাতে আমাৰ ডিষ্ট্ৰিক্টৰ টাৰ্গেটটো আমি 100% এচিভ কৰিব পাৰোঁ আমি গোটেই অসমৰ ভিতৰতে আমাৰ ডিষ্ট্ৰিক্টক এটা প্ৰথম পাঁচখন ডিষ্ট্ৰিক্টৰ ভিতৰত আমি ৰাখিব পাৰোঁ আমি সদায় সেইটো চেষ্টা কৰি আহিছোঁ আৰু আজিৰ এই ক্ৰেডিট কেম্পটো অৰ্গেনাইজ কৰাৰ কাৰণে আমি জালা ব্লকৰ সকলো ব্লক অফিচিয়েলছ বা জালা ব্লকৰ যিখিনি আমাৰ যিমানখিনি সখী বাইদেউ আছে বেংক সখী বীমা সখী বা জীৱিকা সখী CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ভিঅ'ৰ সদস্যসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে বহুত কষ্ট কৰি এইখিনি কাম আজি এই ক্ৰেডিট কেম্পটো ছাকচেছ হোৱাত আমাক সহযোগ কৰিছে লগতে আমাৰ প্ৰতিটো বেংকেই আজি আমাৰ যেনে HDFC বেংকে আমাক 31টা লোন ডিছবাৰ্চ কৰাইছে 62 লাখ AGVB বাগমাৰাই আমাক 20টা দিছে ইউকো জালাঘাটে 20টা SHG আজি ডিছবাৰ্চ কৰাইছে AGVB চালবাৰীত 23 SHG ডিছবাৰ্চ কৰাইছে SBI চিমলা বজাৰে 6টা কৰিছে SBI আনন্দবাজাৰে 20 SHG ডিছবাৰ্চ কৰাইছে গতিকে তুলনামূলকভাৱে গোটেইকেইটা AGVBৰ আমাৰ ইয়াতে ৰোলটো বেছি আছে তো আমি গোটেইকেইটা বেংককে আজি এই আপোনালোকৰ জৰিয়তে এই সভাখনত তেখেতসকলে এই ক্ৰেডিট কেম্পটোত সহযোগ কৰিলে আমাক লোনবোৰ ডিছবাৰ্চ হোৱাত তেখেতসকলে আগভাগ ল'লে গতিকে গোটেইকেইটা বেংক অফিচিয়েলছখিনিক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজি এই অনুষ্ঠানটোত বিশেষভাৱে আমাৰ LDM ছাৰ আহি আমাক সময় দিছে এই চেগতে আমি LDM ছাৰকো আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আশা ৰাখিম পৰৱৰ্তী সময়তো আমাৰ গোটেই বেংকখিনিয়ে বা আমাৰ LDM ছাৰহঁতে যাতে আমাক আমি টাৰ্গেটবোৰ এচিভ কৰিব পাৰোঁ আমাৰ এই ক্ষেত্ৰত যাতে আগন্তুক দিনত আমাক সহযোগ ৰাখে তাৰ বাবে আমি আন্তৰিকতাৰে আশা কৰিম